ন্যায় পাবনে জুবিন গাৰ্গে? জুবিন গাৰ্গে ন্যায় পোৱালৈ আৰু কিমান দূৰ? প্ৰশ্নবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিছে ৰাইজৰ মাজত। বিশেষকৈ মুখ্যমন্ত্ৰী যিফালে গৈছে সেইফালে এতিয়া তেওঁক ঘেৰি ধৰিবলৈ লৈছে প্ৰাণৰ শিল্পীৰ ন্যায়ৰ প্ৰশ্নই। প্ৰশ্ন যিমানেই বাঢ়িছে সিমানেই কঠোৰ হিংস্ৰ ৰূপ ল'বলৈ লৈছে মুখ্যমন্ত্ৰীয়ে। সিদিনা এই দৃশ্য ডেৰগাঁৱৰ জন আশীৰ্বাদ যাত্ৰাকালত জুবিন গাৰ্গক লৈ চিঞৰি চিঞৰি প্ৰশ্ন ৰাইজৰ। বিপৰীতে চাওক মুখ্যমন্ত্ৰীৰ কঠিন অভিব্যক্তি। টিহুটানকি জন আশীৰ্বাদ যাত্ৰাকালত জুবিন গাৰ্গৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ বাটত থিয় দিয়া একাংশ অনুৰাগীক আৰক্ষীৰ হতুৱাই খেদি পঠিওৱা হ'ল। জুবিন গাৰ্গক লৈ প্ৰশ্নই খেদি ফুৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি পাহাৰত আজি উত্তৰ দিবলৈ বাধ্য হ'ল। প্ৰশ্ন কৰি থকাসকলক মুখ্যমন্ত্ৰীৰ আহ্বান, আদালতলৈ যাওক, অধিবক্তা নিয়োগ কৰক। নিৰ্বাচনী পৰিস্থিতিত জুবিন গাৰ্গ নহয়, আদালত অথবা ন্যায়াধীশে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। আমিও কৰাই আছোঁ, কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'ব? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন। তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলে। কাৰ্বি পাহাৰত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিলে ঠিকেই, পিছ মুহূৰ্ততে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ বাবে ডিফুত গ্ৰেপ্তাৰ কৰা হয় ৩জন যুৱকক। মুখ্যমন্ত্ৰী উভতি অহাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় যুৱক ৩জনক। অথচ এই একেজন মুখ্যমন্ত্ৰীয়ে এদিন জুবিন গাৰ্গক ন্যায় দিয়া বুলি দাবী কৰিছিল। পিছলৈ ন্যায়ৰ দাবীত বিজেপি দলৰ নেতাকৰ্মীক ৰাজপথলৈ উলিয়াই নিজেও ওলাই আহিছিল। কথাবোৰ এতিয়াহে তেওঁৰ সলনি হ'বলৈ ধৰিছে। কংগ্ৰেছৰ মতে জুবিন গাৰ্গক ন্যায় দিবই বিচৰা নাছিল মুখ্যমন্ত্ৰীয়ে, সেইবাবেই দুৰ্বল গোচৰৰ জৰিয়তে হাত ভৰি বান্ধি ৰাখিছে আদালতৰো। जुबिन दा को हमसे बिछड़े हुए अभी 6 महीने होने वाले हैं। आज तक इंसाफ होते हुए नहीं दिख रहा जुबिन दा के साथ। इतना कमजोर केस बनाया कि जिसका अकाउंट फ्रीज हुआ था उसका कोर्ट ने अकाउंट डीफ्रीज कर दिया, क्योंकि इनकी नीयत में नहीं था कि जुबिन दा के साथ इंसाफ हो। ये नहीं चाहते थे। कारण क्या है ये हम और आप जानते हैं, असम की जनता जानती है। अगर आप मजबूत केस बनाते तो यह अकाउंट अनफ्रीज नहीं होता, तो कोर्ट को मजबूरन कड़क कठोर कदम उठाने पड़ते। कोर्ट के हाथ बंधे हुए होते हैं, किस तरह का केस बनता है। গুৱাহাটীত সংবাদমেলৰ জৰিয়তে AICCৰ সাধাৰণ সম্পাদক তথা মিডিয়া কোষৰ অধ্যক্ষ পৱন খেৰাৰ অভিযোগ, জুবিন গাৰ্গক ন্যায় নিদি সমগ্ৰ বিশ্বৰ জুবিন অনুৰাগীৰ সৈতে অন্যায় কৰিছে বিজেপি চৰকাৰে। ये जो नाइंसाफी हो रही है जुबिन दा के साथ नहीं हो रही, ये सिर्फ असम की जनता के साथ नहीं हो रही, ये नाइंसाफी पूरे देश और विश्व में जुबिन दा के जो सैकड़ों लाखों करोड़ों चाहने वाले हैं उन सबके साथ ही नाइंसाफी हो रही है। और हिमंता बिस्वा शर्मा जानता है कि पाप का घड़ा जब भर जाता है तो वो फूट जाता है, फट जाता है। इनके पाप का घड़ा भर चुका है। और आज से आप टाइम गिनना शुरू कर दीजिए, दिन गिनना शुरू कर दीजिए, चुनाव की घोषणा होने दीजिए। रिजल्ट के महीने भर बाद हिमंता बिस्वा शर्मा जेल में होगा। मैं यहां घोषणा करके जा रहा हूं। ब्यूरो रिपोर्ट, प्रतिदिन टाइम।